Welcome back to my YouTube channel Madhumita Das Vlog. আজি মই আপোনালোকৰ আগত এটা ৰেচিপি শেয়াৰ কৰিবলৈ ওলাইছো আৰু ৰেচিপিটো আপোনালোকে মোৰ থাম্বনেইলটো চাই গম পাইছে সাগে এটা সেই ৰেচিপিটোৰ কাৰণে কেইটামান বস্তুৰ প্ৰয়োজন হ'ব সেই কাৰণে এটা মই বাৰীলৈ যাওঁ আৰু বাৰীৰ পৰা লৈ আহোঁ তেনেহলে বলক এতিয়া মই বাৰীলৈ আহি আছো আৰু এতিয়া বাৰীত কি আছে মই আপোনালোকক দেখাম এতিয়া বাৰীলৈ আহিছো এইয়া দেখিছা নাই এইটো ৰেচিপি মই বেলেগ এদিন দেখাম কিন্তু এইটো মই আজি নবনাও দেই এতিয়া মই ৰঙালা আগহে চিঙিম এতিয়া মই কেমেৰাটো বাঁ হাতত দি লওঁ এয়া বাৰীত বিলাহী লাগি আছে এয়া আপোনালোকে দেখিছে আৰু এফালে ৰঙালাও লাগি আছে আৰু বাৰীত কল লাগি আছে নেমু আছে বিভিন্ন আপোনালোকৰ এদিন মই এই গুটিখিনি এদিন বেলেগ এটা ভ্লগত আপোনালোকক মই দেখাম কিন্তু আজি মই ৰঙালাও আগৰ ৰেচিপিহে যেহেতু দেখাইছে সেই কাৰণে মই ৰঙালাও কেটা এটা মই চিঙি লওঁ সোনকালে এতিয়া মই এনে ধৰণে এতিয়া মই গুটিখিনি ৰঙালাও চিঙি লওঁ এতিয়া ওপৰত আছে ৰঙালাও আগত কলি নথকা আগবিলাক মই চাই চিঙি লৈছো এতিয়া মোৰ ৰঙালাও চিঙা হৈ গ'ল এয়া ৰঙালাও চিঙা হৈ গ'ল এয়া আপোনালোকে দেখিছে এতিয়া আগকেটা মই বাক এনেকে চুজবিলাক গুচাই ল'বলৈ দিছো এনেকৈ ইয়াৰ চুজখিনি গুচাই দিয়া হৈছে যেহেতু ৰঙালাও আগত কিছুমান খুং থাকে সেই খুংখিনি এনেকৈ গুচাই দিলে আঁতৰি যায় সাফা হৈ যায় আৰু এইখিনি মিহিকৈ কাটি নেপেলাও এইখিনি এনেকৈ ভাঙি টুকুৰা কৰি দিয়া হৈছে এইখিনি এনেকৈ আৰু এনেকৈ কৰি দিলে চুজখিনি গুচাবলৈও খুব সহজ হয় আৰু মই এইখিনি এনেকৈ ৰাখিম মিহিকৈ কাটি নেপেলাও এনেকৈ ৰাখিলে খাবলৈ ভাল লাগে এনেকৈ আৰু এইখিনি কাৰণ বনাবৰ বাবে কেইটামান কেঁচা জলকীয়া আৰু আদা আৰু নহৰুৰ লগতে পিঁয়াজ এইখিনিও মই গুচাই লৈছোঁ এইখিনি ভালদৰে ধুই ল'ম এয়া মই ৰঙালাওখিনি ভালদৰে ধুই ল'লোঁ আৰু লগতে পিঁয়াজ জলকীয়া এইখিনি কাটি ল'লোঁ আৰু আদা নহৰুৰ লগত মই অকণমান ক'লা সৰিয়হ পিচি লৈছোঁ এতিয়া মই কেৰাহীখন গৰম কৰি অকণমান মিঠাতেল দি দিছোঁ এয়া আৰু মই কাটি থোৱা পিঁয়াজখিনিও মই ইয়াত দি দিছোঁ অকণমান মই ভালদৰে লৰাই ল'ম এয়া আপোনালোকে দেখিছে আৰু মই কাটি থোৱা কেঁচা জলকীয়া কেইটাও মই তেলতে দি দিম তেলত দিলে গোন্ধটো খুব ভাল লাগে এতিয়া এয়া মই কাটি থোৱা জলকীয়া কেইটা দি দিলোঁ আৰু মই আদা নহৰু পিচি থৈছিলোঁ এতিয়া সেইখিনিও মই তেলতে দি দিম তেলত দিলে গোন্ধটো খুব ভাল লাগে সেইকাৰণে এয়া মই তেলতে দি দিছোঁ আৰু মই কেইটামান ক'লা সৰিয়হ পিচি থৈছিলোঁ সেইখিনিও মই তেলতে দি দিম যেহেতু মোৰ বগা সৰিয়হ আনি থোৱা নাছিলে ক'লা সৰিয়হ আছিলে সেইকাৰণে মই ক'লা সৰিয়হকে দি দিছোঁ এয়া ভালদৰে মই অকণমান ৰঙচুৱা হোৱালৈকে মই আদা নহৰু গোটেইখিনি মই অলপ ভাজি ল'ম তাৰপিছত মই ক'লা সৰিয়হখিনি দিয়ে লগে মই শাকখিনি দি দিম এতিয়া এয়া মই পিচি থোৱা ক'লা সৰিয়হখিনি মই এতিয়া ইয়াত দিলোঁ এতিয়া অকণমান লৰাই লগে মই শাকখিনি দি দিম এতিয়া মই শাকখিনি লগতে দি লৈছোঁ এতিয়া মই লৰাই দিম গোটেইখিনি লৰাই একেবাৰতে গোটেইখিনি শাক দি দিম এতিয়া মই গোটেইখিনি শাক দি এতিয়া নিজৰ অনুপাততে মই এতিয়া হালধি আৰু নিমখখিনি দি দিম শাকৰ লগত আপোনালোকে মাছো দিব পাৰে আৰু লগতে আলু দি দিব পাৰে কিন্তু মই মাছ আৰু আলু মই দিয়া নাই মই এনেকৈ বনাই খাই ভাল পাওঁ সেইকাৰণে মই এনেকৈ বনাইছোঁ আপোনালোকে ইয়াৰ লগত মাছ আলু কিবাকিবি আপোনালোকে দিব পাৰিব আৰু মই এনেকৈ এতিয়া অকণমান গেছটো চিমত দি অলপ সিজিবলৈ দিম এনেকৈ আৰু সিজাৰ পিছতে মই অলপ পানী দি দিম এতিয়া মই এয়া অলপ গৰম পানী দি দিছোঁ যিহেতু গৰম পানী দিলে খুব সোনকালে হ'ব ৰেচিপিটো আৰু সেইকাৰণে এতিয়া মই গৰম পানী দি দিলোঁ এতিয়া অলপ সিজিবলৈ দিম তাৰপিছত মোৰ ৰেচিপি ৰেডি এয়া মোৰ ৰেচিপি ৰেডি আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ নতুন আহিব লগা ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব থেংক ইউ